Hello everyone, welcome back to my YouTube channel Hibi's Lifestyle আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আন এটা নতুন ৰেচিপি হৈছে আমৰ পায়স। আমৰ বতৰ যিহেতু আম ঘৰত জমা হৈ আছিলে হে ভাবিলোঁ কিবা এটা আজি এক্সপেৰিমেণ্ট কৰোঁ। হে পায়সৰ লগত আজি আম বনালোঁ, ইমান বেছি টেষ্টি পালোঁ, সেয়া আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ। এয়া মই লৈছিলোঁ আম এটা কাটি, তাতে দিছিলোঁ 3টা ইলাইচি, এইখিনি মই পেষ্ট কৰি ল'ম। তাৰপিছত মই 250 গ্ৰাম গাখীৰ লৈছিলোঁ, গাখীৰখিনি এতিয়া ষ্টভত গৰম হ'বলৈ দি দিছোঁ। গাখীৰখিনি গৰম হ'ব, ধুনীয়াকৈ উতলিব লাগিব। তাৰপিছত এয়া দেখিছে আমাৰ পেষ্ট কৰা মেংগ'খিনি প্ৰায় ৰেডি। আৰু আনফালে মই বহাই দিছোঁ এটা পেন, আৰু পেনটো গৰম হ'বলৈ দিছোঁ। মাজে মাজে মই গাখীৰখিনি লৰাই যাব লাগিব যাতে উতলি আহি বাহিৰত নপৰে। তাৰপিছত আপোনাৰ মই ৰাখিছিলোঁ 2 চামুচ জহা চাউল তিয়াই, আৰু তাৰ লগত দি দিছোঁ এটা তেজপাতে স্মেলটো ভাল কৰে। আৰু এই জহা চাউলখিনি মই গাখীৰখিনি দি দিলোঁ আৰু মাজে মাজে লৰাই যাম চামুচেৰে। আৰু আনফালে মই বহাই থৈছিলোঁ পেনটো প্ৰায় গৰম হৈছে। এতিয়া মই তাত দি দিছোঁ 1 চামুচ ঘি, আৰু ঘি চামুচ পেনটো ধুনীয়াকৈ গৰম হোৱাৰ লগে লগে তাতে মই দি দিম কেইটামান কাজুকেইটা আপুনি দিয়াৰ আগতে জুইটো একেবাৰে চিম কৰি ল'ব যাতে কাজুখিনি দৈ নাযায়। এনেদৰে লাহে লাহে আপুনি কাজুকেইটা ফ্ৰাই কৰক। কাজুকেইটা ফ্ৰাই মানে গল্ডেন ব্ৰাউন হোৱাৰ পাছতে আপুনি মেংগ' পেষ্টখিনি ইয়াতে দি দিব লাগিব। মই মেংগ' পেষ্টখিনি ৰেডি কৰি থৈ দিছোঁ। এতিয়া আমাৰ কাজুখিনি গল্ডেন হ'ব তেতিয়াই মই পেষ্টখিনি দি দিব পাৰিম। ঘিৰ যে এটা ইমান ধুনীয়া স্মেল ওলাইছে, আপোনাক কি ক'ম, আপোনালোকে বনালে বুজি পাব যে স্মেলটোতে আপোনালোকৰ খাবলৈ মন যাব। আৰু এই মেংগ'খিনি পেষ্টখিনি এতিয়া দি দিলোঁ, দিয়াৰ লগে লগে এনেকুৱা ধুনীয়া স্মেল ওলাই আহিছে নহয়, বহুত ধুনীয়া স্মেল, আৰু স্মেলটো পাই আপোনাৰ খাবলৈ মন যাব, জিভাৰ পানী পৰিব। এতিয়া মই পেষ্টখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম, বেছি টাইম নালাগে, মাত্ৰ 2 মিনিট সময় আপুনি ফ্ৰাই কৰিলে হৈ যাব। জুইটো যিহেতু চিমত ৰাখিছে 2 মিনিট সময় লাগিব। 2 মিনিট সময় ফ্ৰাই কৰাৰ পিছতে আমি ষ্টভটো বন্ধ কৰি দিব পাৰিম। ইয়াৰ আগতে আমি ইয়াতে চেনি দিম মই 4 চামুচ। আপোনালোকে যদি বস্তুৰ কোৱান্টিটিটো বেছি লয় তেতিয়া চেনিৰ পৰিমাণটো বেছি লাগিব। মই 4 চামুচ চেনি দি দিলোঁ মেংগ' পেষ্টখিনি। চেনিখিনি মেংগ' পেষ্টৰ লগত ভালদৰে মিহলি হোৱাৰ পাছতে আমাৰ পেষ্টটো প্ৰায় ৰেডি হৈ যাব। বেছি টাইম ফ্ৰাই কৰিব নালাগে। আমি চেনি দি পেষ্টটো ভালদৰে মিহলি কৰিছোঁ। চেনিখিনি দিয়াৰ পাছতে আমাৰ মেংগ'ৰ পেষ্টটোৰ কালাৰটো চাইন আহিছে, দেখিছে নিশ্চয়, এনেকুৱা ধৰণৰ এটা লুক দেখিবলৈ পোৱা গৈছে, চাইনি লুক এটা। এইখিনি সময়তে আপুনি চেনিখিনি ভালদৰে মিহলি হৈছেনে এবাৰ চেক কৰি লওক, আৰু যদি মিহলি হৈছে তেতিয়াহ'লে আপুনি ষ্টভটো বন্ধ কৰি দিয়ক। আৰু আনফালে ৰাখিছিলোঁ মই চাউল আৰু গাখীৰখিনি গৰম হ'বলৈ দিছিলোঁ, উতলি আছে এইখিনি মই মাজে মাজে হেতাৰে লৰাই যাম। লৰাই গ'লে উতলি আহি বাহিৰলৈ পৰি নাযায়। গাখীৰ আৰু চাউলখিনি কিমান % সিজিলে মাজে মাজে আপুনি চেক কৰিব লাগিব। আমি তেনেদৰে চেক কৰি আছিলোঁ। দেখিছে নহয়, গাখীৰখিনি ধুনীয়া ক্ৰিমি লুক এটা আহিছে। এতিয়া মই চাউলখিনি চেক কৰিম চামুচেৰে উঠাই আনি। এতিয়া মোৰ চাউলখিনি প্ৰায় সিজিলেই, সেইকাৰণে মই এতিয়া দি দিব পাৰিম মোৰ মেংগ' পেষ্টখিনিৰ লগত অকণমান টাইম মিহলি কৰি উতলোৱাৰ পাছতে আমাৰ মেংগ' পায়স অৰ্থাৎ আমৰ পায়স ৰেডি হৈ যাব আৰু খাবলৈ পাৰিব। তাৰে আগতে মই দি দিম 2টামান খিচমিচ দিয়াৰ ফলত ইয়াৰ জুতি আৰু দুগুণে বাঢ়ি যায়। খিচমিচটো আগতে দিব নালাগে, যেতিয়া আমাৰ বস্তুখিনি বনোৱা হয়, পায়সখিনি বনোৱা হয় তেতিয়া দিব লাগে। এতিয়া আমাৰ পায়সখিনি হৈ গ'ল, দেখিলে নহয় ফাইনেল লুকটো ইমান এটা ভাল এটা লুক লৈছে নহয়, আৰু খাই কিমান বেছি টেষ্টি লাগিল মই ভাষাৰে বুজাব নোৱাৰিম। আপোনালোকে নিশ্চয় খাই চাওক, ঘৰত ট্ৰাই কৰক, বনাওক, আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।